হাই হেল্ল' গাইজ, কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। তো ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। মোৰ নাম হৈছে আতিকুৰ ৰহমান, ইউটিউব চেনেল আতিকুৰ আছাম। তো ভিনিহঁতৰ ঘৰত আছোঁ। তো এটা ইনভাৰ্টাৰ আনিছে, তাকে ফিটিং কৰিব মোক মাতিছে। তো আপোনালোকক গোটেই ফিটিং কৰি দেখুৱাম, গোটেইখিনি দেখুৱাম। এখন বোৰ্ড, এই 2 নম্বৰ বোৰ্ড, এই 3 নম্বৰ বোৰ্ড আৰম্ভ কৰিলোঁ। তো নেক্সট এইখন বোৰ্ড, এনেকুৱা 4খন বোৰ্ড আছে। 4খন বোৰ্ডতে ইনভাৰ্টাৰ কানেকশ্যন কৰি আপোনালোকক দেখুৱাম। তো এইটো বেটাৰী, এক চাইডৰ বেটাৰী, এক চাইড ইয়াতে আছে ইনভাৰ্টাৰটো। এইটো ইনভাৰ্টাৰ। তো গোটেই দেখাই আছোঁ আপোনালোকক। আগতে মই বোৰ্ড চ'ট খুলি লওঁ, তাৰপাছত ইয়াত ৱায়াৰ অনা গৈছে। তো MCBটো আনিব পাহৰিছিল, আনিব গৈছে। তো গোটেই আপোনালোকক ইনভাৰ্টাৰ কেনেকৈ কানেকশ্যন কৰে, কেনেকৈ বেটাৰীত কানেকশ্যন কৰে সকলো দেখুৱাম। তো চাই থাকক ভিডিঅ'টো। বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাত টানিছোঁ এখন বোৰ্ডৰ পাই, সিফালে এখন বোৰ্ড আছে, সিফালে যাব, তাৰপিছত সিফালে এখন বোৰ্ড আছে, যাব। তো এনেকৈ তাত টানিছোঁ। তো মই আগতে তাৰগিলা টানি লওঁ। তো দেখি আছোঁ কিনকে কানেকশ্যন কৰে। এতে কানেকশ্যন কৰি দেখাম। তো কিনকে কানেকশ্যন কৰি গোটাই সেইখন বোৰ্ডৰ পৰা ইয়াতে আনিলোঁ। তো ইয়াতে ইনভাৰ্টাৰ কানেকশ্যন হ'ব। তো গোটা কৰি দেখাম। এইটো ইনভাৰ্টাৰৰ টক 3 পিনৰ এতিয়া এডাল তাৰ ফিটিং কৰিছোঁ মই। তো ইনভাৰ্টাৰৰ পিছফালে লগাই, তো এয়া ইনভাৰ্টাৰৰ পিছফালে মই এনেকৈ লগাই দিলোঁ। তো এয়া দেখিব পাৰিছে ইনভাৰ্টাৰৰ লাইন পূৰা ক্লিয়াৰ হ'ল, ফিটিং কৰা হ'ল। তো একবাৰ ইনভাৰ্টাৰৰ চুইচটো দি চাওঁ একবাৰ। তো ইনভাৰ্টাৰৰ চুইচটো দিলোঁ, এইটো মানে আছে। তো এতিয়া চাৰ্জ মেইন লাইন দি চাম, চাৰ্জ লয় না নলয় চাই আছোঁ। তো এইটো MCB ফিটিং কৰিছোঁ, হেভেলছ কোম্পানী। তো ভাল কোম্পানী, চবতকৈ ভাল কোম্পানী। ইলেক্ট্ৰিক বস্তুৰ ভিতৰত তাৰৰ হওক কিবাৰ হওক, মানে হেভেলছৰ কোম্পানীটো ভাল। তো এইটো MCBটো উঠাই দিলোঁ। তো তাৰে পাছত এয়া ইয়াতে মেইন লাইন, এইটো আমাৰ AC কানেকশ্যন। তো এতিয়া লাইনটো বৰ্ডখনত আনিছোঁ। তো এৰে চুইচটো দিলোঁ। তো চাওক এতিয়া চাৰ্জ লৈ আছে, ধুনীয়াকৈ চাৰ্জ লৈ আছে। চাওক ইয়াৰ চাৰ্জিং অন হৈছে। গাইজ, আমাৰ ভিনিহঁতৰ ঘৰত লাইন ফিটিং কৰা হৈ গ'ল। তো ইনভাৰ্টাৰ ফিটিং কৰিলোঁ। তো এতিয়া গোটেইকেইখন বোৰ্ড লাগালোঁ। এতিয়া এটা কাম বাকী আছে, আপোনালোকক এই বেক কেমেৰাত এইখন বোৰ্ডত মই দেখুৱাম। তাৰমানে ইয়াতে লাইনৰো কানেকশ্যন আছে, ইনভাৰ্টাৰৰো আছে। গোটেইকেইখন বোৰ্ডত ইনভাৰ্টাৰৰ কানেকশ্যন আছে, লাইনৰ কানেকশ্যন নাই। কিন্তু এখন বোৰ্ডত ইনভাৰ্টাৰৰ কানেকশ্যন আছে, লাইনৰো কানেকশ্যন আছে। তো এইটো মই বেক কেমেৰাত আপোনালোকক বঢ়িয়াকৈ দেখাই দিম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো চাওক, এই নীলা নীলা তাত দেখা পাইছি না? তো এইগিলা চব ইনভাৰ্টাৰৰ। তো চাওক, তো এয়া গোটেই তাৰমানে ইনভাৰ্টাৰৰ তাৰ এইকেইডাল মেইন লাইন, ইনভাৰ্টাৰৰ মেইন লাইন। এয়া চব DC কানেকশ্যন ইনভাৰ্টাৰৰ মেইন লাইন। চাওক, তো এইডাল হৈছে ডাইৰেক্ট আমাৰ AC কানেকশ্যন। তো এইটো এটা চুইচতে দিছোঁ, এইটো প্লাগত। মানে আমাৰ বাইদেৱে মানে পানীৰ মটৰ চলাব, সেইকাৰণে এইটো মানে AC লাইনত দিয়া গৈছে। তো DCটো হৈছে ডাইৰেক্ট DCটো ডাইৰেক্ট লাইন। DC লাইনটো হাতেদি ময়ে লাৰিব ভয় লাগে, তো আপোনালোকে হাতেদি নালিব। কিন্তু AC লাইনটো লাৰিব পাৰি। AC লাইনটো যিকোনো পদ্ধতিতে লাৰিব পাৰি। AC লাইনতে লাইন পাই আছে, চাওক মই হাতেদি লাৰিছোঁ, শ্বৰ্ট কৰা নাই। তো এতিয়া মই DCটো লাৰিব অলপ ভয় লাগে। DCটো লাৰিলে তাৰমানে শ্বৰ্ট কৰে, সেইকাৰণে আপোনালোককো কৈছোঁ DC লাইনটো নালিব হাতেদি। তো এৰে মই যিকোনো লাইন এতিয়া হাতেদি চোৱা পাৰোঁ। আৰু এটা কথা, এয়া DC AC একেলগে যদি আপুনি লাৰে তেতিয়াহ'লে ডেড হৈ যাব, 1 ছেকেণ্ডো নালাগে, ঠাচকৈ উঠিব। এইটো তাৰমানে এইটো হ'ল ACৰ ফেজ আৰু এইটো হৈছে DCৰ ফেজ। DC লাইন যিটো ইনভাৰ্টাৰৰ পৰা আউটপুট ছাপ্লাই হৈছে, এইটো হ'ল DC। আৰু এইটো তোমাৰ আমাৰ ইলেক্ট্ৰিচিটি বোৰ্ডৰ যিটো কাৰেণ্ট, এইটো। তো মানে এনেকেই লাইনৰ কাম কৰা হয়। কিন্তু যদি আপুনি এই তাঁৰডাল ইয়াতে লগাই দিয়ে, তেতিয়াহ'লে স্পাৰ্কিং হৈ জ্বলি যাব। তো আপোনাৰ বিৰাট ডাঙৰ এটা হেৰি হ'ব আৰু কি হ'ব, ডাঙৰ বিপদ হ'ব আৰু। DCৰ ইনভাৰ্টাৰৰ যিটো ফেজ হেৰিৰ লগত লগাই দিলে মানে
আমাৰ ইলেক্ট্ৰিচিটি বোৰ্ডৰ কাৰেণ্টৰ লগত লাগে দিলে মানে বিৰাট হাংগামা হ'ব। তো সেইকাৰণে DC আৰু AC একেলগ কৰিব নালাগে। তো চাওক এনেদৰে মই ফিটিং কৰিছোঁ, গোটেইকেইখন বোৰ্ডে মই ফিটিং কৰিলোঁ। তো হৈ গ'ল। তো এতিয়া মই বোৰ্ডখন ধুনীয়াকৈ মাৰি দিওঁ, চাই থাকক ভিডিঅ'টো। এনেকৈ বোৰ্ডখন মাৰিলোঁ, এতিয়া কমপ্লিট কাম হ'ল। তো মই দুটামান ভাত খাই ভিনিটিৰ ঘৰৰ পৰাই যাওঁ। তো আমাৰ ভিনি তাৰমানে ভাগিন এটা আছিল, ভাগিনটো মানে মই কামখিনি কৰি থাকাতে দেখাব কৈছিলোঁ, চব লাজ কৰে, ভিনিও লাজ কৰে, বাইদেউও লাজ কৰে, আমাৰ তাৰমানে চব লাজ সেইকাৰণে আমাৰ একো নাই। তো মই এনেকৈ কাম চাম কৰি থাকোঁ, অলপ চলপ ভিডিঅ' বনাই থাকোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিলে হ'ল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে হ'ল আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কিবা এটা অল নটিফিকেশ্যন থাকে নহয় অন কৰি দিব। তো আজিৰ ভিডিঅ'টো ইমানেই, বাই।